বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে আজি সেই দিনটো আহি পৰিল, যিটো দিন মানে আমি কেদাৰনাথ গৈ আছোঁ। আজি 17 তাৰিখ। গতিকে আমাৰ ট্ৰেইন আছে 2:30 দুপৰীয়া। এতিয়া 10:20 মানে হ'ল। গতিকে এতিয়া গা চা ধুওঁ আৰু আপোনালোকৰ গা চা ধুই ৰেডি হৈ যাম আৰু 4 ব্লগটো এতিয়া গা চা ধুই লগ পাই আছোঁ পুনৰ। তো মই ৰুমত নবনালোঁ ভিডিঅ'টো, গা চা ধুই ডাইৰেক্ট মই গাড়ীতহে ওলালোঁ আৰু ৰুমত হাহাকাৰ হৈছে সেইকাৰণে নবনালোঁ। গতিকে এতিয়া আমি ষ্টেচন গৈ আছোঁ, তাৰপিছত চাই যাম। ৰাস্তাবিলাকত যে পুলিচ বিলাক দিছে এইবিলাক হৈছে আপোনাৰ অম্বুবাচী মেলা চলি আছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, সেইকাৰণে পুলিচবিলাক আছে, নহ'লে ইমান পুলিচ নাথাকে। Saya jawab vlog tuh, sesinya deh foto tapi
ৰখিয়ে আছোঁ আৰু বৰপেটা মানে ট্ৰেইনখন ইমানেই মানে ৰখি আহিছে, বহুত টাইম লাগিব। আমি ৰাতিপুৱা 5:30 চাৰে 6টামান ধৰিছিলোঁ আমি ইমান টাইমত পাম, তেতিয়া 10টামান বাজিব আমি দিল্লী পাওঁতে। গতিকে প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ, ইমান এটা নাজানো ঠিক। ঘৰৰ পৰা ৰুমৰ পৰা আহিছোঁ, ষ্টেচনত ৰখিছোঁ, ষ্টেচনত বহুত টাইম ৰখিব লগা হ'ল। আমাৰ ট্ৰেইন আছিল 2:35, কিন্তু ট্ৰেইন আহিছে 5টামান বজাত ষ্টাৰ্ট কৰিছে। তাৰপিছত বহুত জেগাতে মানে বহুত ষ্টেচনতে ৰখি আহিছে। গতিকে বতৰো সিমান ভাল নহয়, কিহৰ কাৰণে ইমান লেট কৰিছে নাজানো। গতিকে ব্লগটো ইমান ভাল নাপাব, মই এইটো জানো, ক্ষমা কৰিব। নেক্সট ব্লগত লগ পাম। আজিলৈ এইখিনি, ধন্যবাদ।